হে ভগৱান, আমাৰ এই বন্ধুত্বটো যেন সদায় এনেদৰে ৰাখে। কি বুলি প্ৰাৰ্থনা কৰিলে ভগৱানৰ ওচৰত? কি বুলি নকৰিম, আমাৰ যাতে সদায় এনেকৈ কাজিয়া হৈ থাকে তাৰ বাবে কৰিলোঁ দে আৰু। ঐ তহঁতে বেছ জমা পাৰ দেই। ঐ তোৰ দেউতাৰ বোলে কিবা বেমাৰ হৈছে, ভাল পালেনে? অলপ পাইছে ৰ এতিয়া। কি হৈছিল নো? নাই, এনেই অলপ জ্বৰ উঠা যেন হৈছিল। কিমাননো আৰু বহি থাকিবি, বল নহ'লে অলপ বিলৰ পৰা ফুৰি আহোঁ। তহঁত যা, মই নাযাওঁ দে, মোৰ যে অলপ কাম আছে। তই নগ'লে আমি কিয়নো যাম। এই ঠিকেই কৈছে, বল নহ'লে এতিয়া গধূলি ঘৰলৈ যাই থাকোঁ। বল বল। ইহঁতৰ বন্ধুত্ব এনেকৈ চাই থাকিব নোৱাৰি। সিহঁত তিনিটা এনেকৈ হাঁহি ধেমালি কৰি থকা মই অকণো দেখিব নোৱাৰোঁ। তই ঠিকেই কৈছ, কিন্তু ইহঁতৰ বন্ধুত্ব কেনেকৈ ভাঙিবি? মোৰ এটা আইডিয়া আছে, শুন। কি আইডিয়া? এইটোৱে কৰিব লাগিব। ইয়াক আজি লগাই আছোঁ সিহঁতৰ কথা। কাক ৰখি আছ ইয়াত? মৃদুলৰ অংকনত। সিহঁত কেতিয়াবাই বিলৰ পিনে ফুৰিবলৈ নাই নাযায়, সিহঁতে মগৰি কেতিয়াও নাযায়। তই তেনেকৈ ভাবি থাক, মই এইমাত্ৰ চকুৰে দেখি আহিছোঁ। সেইকাৰণে তোক অকলে এৰি ফুৰিবলৈ যাব পাৰিছে। মোৰচোন বিশ্বাসে নহয় অ'। ক'ত বিশ্বাস হ'ব? তই যি সিহঁতক ভাল বন্ধু বুলি ভাব, কিন্তু চাবি সেই ভাল বন্ধুৱে এদিন কাল হ'ব। তই ঠিকেই কৈছ। এতিয়া মই যাওঁ দে, তই বহ। যা। সিহঁত নাহে, কেতিয়াবাই বিলৰ পিনে ফুৰিব গৈছে। নাই, সিহঁতে মোক নিব আহিব। নাহে, মই নিজ চকুৰে দেখি আহিছোঁ। দুয়ো হাঁহি হাঁহি বিলত বগৰী পাৰি আছে। কিন্তু আমিতো একেলগে যোৱা কথা আছিল, সিহঁতে বা মোক কিয় লগ নধৰিলে? কাৰণ তোক সিহঁতে বন্ধু বুলিয়ে নাভাবে, সিহঁতক তই বন্ধু বুলি ভাবা বাদ দে। সিহঁতে কেৱল নিজকহে চিনি পায়। তই ঠিকেই কৈছ, তেনেকুৱাই কিবা কৰিব লাগিব। তই বহ, মই আহোঁ দে। দে যাবি। আজি মৃদুলৰ ডিম্পল এতিয়ালৈকে অহা নাই, এবাৰ মৃদুলৰ পৰাই আহোঁ ৰ। ব'ল অলপ ফুৰি আহোঁ, দেৰি হৈছে। দেৰি নহয়নো কি হ'ব? তইতো সঁচা বন্ধুক ঘূৰি আহিলি, মোৰে ঘূৰি আছিলি। তহঁতক সঁচা বন্ধু বুলি ভাবিছিলোঁ, কিন্তু তহঁতে মই একো বুলি নাভাবিলি। তই কি কৈছ? মই একো বুজি পোৱা নাই দেই। আৰু মই কেতিয়া ডিম্পলৰ লগত ফুৰিব গ'লোঁ? যদি তেনেকুৱা একোৱে কৰা নাই, মানুহে মোক এনে ক'ব নেকি? তাৰ কথা শুনিছ? তই জানই দেখোন, জুমনৰ মানুহে আমাক কিমান বেয়া পায়। তাৰমানে তই কি ক'ব বিচাৰিছ? মানুহে মোক মিছা কৈছে? মিছা কৈছে। যদি বিশ্বাস নকৰ, ব'ল ডিম্পলৰ কাষলৈ ব'ল। বলচোন তেনেহ'লে। আজি কৃষ্ণদম্বৰ একেলগে ফুৰি আহিলি। আমি ক'তো ফুৰিব যোৱা নাই, তোৰ ওচৰলৈ আহিছোঁ। এতিয়া মিছা মাতি লাভ নাই, ভুলটো মোৰে। তহঁতক মই সঁচা বন্ধু বুলি ভাবিছিলোঁ যে। তোক কোনে কি কৈছে? এই সকলোবোৰ মিছা। তাৰমানে মোক জুমনে মিছা কথা কৈছে? মিছা কথা কৈছে। হয়তো সিহঁতে আমাৰ বন্ধুত্ব দেখি জ্বলিছে। তই ঠিকেই কৈছ, নিশ্চয় সিহঁতে আমাৰ বন্ধুত্ব ভাঙিব বিচাৰিছে। বলচোন সিহঁতৰ ওচৰলৈ যাওঁ। ব'ল। ডিম্পলক পুৰা মই একেবাৰে দি আহিছোঁ। ময়ো মৃদুলক বহুত নক'ব লগা কথা কৈ আহিছোঁ। এইবাৰ সিহঁতৰ বন্ধুত্ব ভাঙিবই। ডিম্পলেতো মোৰ কথা একেবাৰে বিশ্বাস কৰি লৈছে। যেনেকৈ কৈছোঁ মোৰ কথাও বিশ্বাস কৰি লৈছে। যেনেকৈ কৈছোঁ নকৰে কি কৰিব? মোৰ আৰু ভয় হয়, কংকনে যদি সকলো ঠিক কৰি দিয়ে। ব'ল তাকো সিহঁতৰ কিবা কথা কৈ আহোঁ। নেলাগে, কংকন আহিছে। কি বুলি কিয় আমাৰ বন্ধুত্ব ভাঙিব খুজিছিলি? তহঁতৰ চালাকি বুজি নাপাম বুলি ভাবিছ নেকি? এতিয়া কিয় মাত নাই? কিয় আমাৰ বন্ধুত্ব ভাঙিব বিচাৰিছিলি? তহঁতৰ বন্ধুত্ব দেখি জ্বলিছিলোঁ। তহঁতে যে আমাক লগ হ'ব পাত্তা নিদিয় যে, সেইকাৰণে সেনেকুৱা কৰিছিলোঁ। তহঁতৰ এনেকুৱা কিছুমান কামৰ বাবে আমি সংগ নিদিওঁ। আৰু যদি আমি এনেকুৱা কাম নকৰোঁ, এজন প্ৰকৃত বন্ধু হিচাপে চিনাকি দিম। আজিৰ পৰা তেনেকুৱা একো নকৰিবি। আৰু ভাল বন্ধু পৃথিৱীৰ কোনো শক্তি শেষ কৰিব নোৱাৰে। সেইবাবে কৈছোঁ, ভাল হৈ থাক, এজন ভাল বন্ধু হিচাপে চিনাকি পাবি। তহঁতে আমাক ক্ষমা কৰি দিবি বন্ধুৰ মাজত ক্ষমা নাথাকে নহয়। ব'ল অলপ ফুৰি আহোঁ। ব'ল।
পৃথিবী গাঙে দিদিনা হরু দুস্তানি দা নমস্কাৰ আপোনালোকৰ মাজলৈ আমি প্ৰথমবাৰ বাবে এটি পূজা ঘূৰাইছোঁ কেনেকৈ বুলি জনাব আমি যাতে আৰু আগুৱাই যাব পাৰোঁ আমাক ছাপোৰ্ট কৰিব আৰু আগুৱাই যাবলৈ সহায় কৰিব আৰু লগতে চেনেলটো